So hello friends, স্বাগতম জনাইছো আপোনালোকক অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেলত। So friends, মই আজি আপোনালোকৰ বাবে ড্ৰাইভিং লাইসেন্স এক্সাম মানে এক্সামত যিবিলাক প্ৰশ্ন হয় তো তাৰে আজি মই আপোনালোকৰ লেসন 11 নম্বৰ লৈ আহিছো। তো লেসন 11 নম্বৰত আজি আমি আৰু 5টা প্ৰশ্ন জানিম, যি 5টা প্ৰশ্ন জানিব লগা বহুতে বেছি ইম্পৰ্টেন্ট। So friends, যদি আপুনি এইখিনি কথা নাজানে বা প্ৰশ্নখিনি জানিব বিচাৰে তো প্লিজ ভিডিওটো শেষলৈকে চাই থাকিব। আৰু ফ্ৰেণ্ড, ভিডিওটো ভাল লাগিলে প্লিজ ভিডিওটো এটা লাইক কৰি দিব। যদি ইয়াৰে আগৰ ভিডিও কেইটা চোৱা নাই তো তলত ডিসক্ৰিপশনত তাৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি আপুনি গোটেইকেইটা ভিডিও চাব পাৰিব। তো ফ্ৰেণ্ড, বলক দেৰি নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, মই আজি আপোনালোকক ক'ম 61 নং প্ৰশ্নৰ পৰা। যদি আপুনি ইয়াৰে 60 লৈকে প্ৰশ্নকেইটা চোৱা নাই, মানে 60 নম্বৰলৈকে চোৱা নাই, তো তলত ডিসক্ৰিপশনত তাৰ প্লেলিষ্টৰ লিংক দিয়া আছে, আপুনি তাত ক্লিক কৰি সেইকেইটা ভিডিও চাব পাৰে। তো ফ্ৰেণ্ড, আজিৰ 61 নং প্ৰশ্নটো হ'ল আপোনাৰ আগত এখন লাহে লাহে গাড়ী গৈ থকা গাড়ীখনক, মানে আপোনাৰ আগত যদি এখন লাহে লাহে গাড়ী গৈ থাকে সেইখনক আপুনি কেনেকৈ অতিক্ৰম কৰিব। তো তাৰে উত্তৰটো হৈছে আপুনি সেই গাড়ীখনৰ সন্মুখত যিখন গাড়ী লাহে লাহে গৈ আছে সেই গাড়ীখনত আপুনি সোঁ হাতেদি, মানে সোঁ হাতেৰ ৰাইট সাইডেদি আপুনি সেইখন অতিক্ৰম কৰিব লাগিব। তো অভাৰটেকৰ ওপৰত মই অলৰেডি বহুত ভিডিও বনাইছোঁ, ওপৰৰ আই বটনত লিংক দিয়া আছে, আপুনি তাত ক্লিক কৰি চাব পাৰে কেনেকৈ অভাৰটেক কৰিব লাগে। তো তথাপিও কৈ দিছোঁ আপোনালোক। তো ইয়াৰ উত্তৰ হ'ব এইটো। তো মই আপোনালোক বুজি পোৱাৰ কাৰণে প্ৰশ্নকেইটা অলপ বেলেগকৈ কৈ দিছোঁ, আপোনাৰ সহজ হোৱাৰ কাৰণে বুজি পোৱাৰ বাবে। তো সেইটো প্লিজ ডিছলাইক নকৰিব, সেইটো ভাবি বেয়া নাপাব। তো আপোনালোকে যাতে সহজকৈ বুজি পায় সেইকাৰণে কৈছোঁ। তো ফ্ৰেণ্ড, এইটো প্ৰশ্ন আপুনি হয়তো নিশ্চয় বুজি পালে। তো বলক এতিয়া আমি 62 নং প্ৰশ্নলৈকে আগবাঢ়োঁ। তো ফ্ৰেণ্ড, 62 নং প্ৰশ্নটো হৈছে কাষৰ চিহ্নটোৰ অৰ্থ কি। তো আপুনি ইয়াৰ অৰ্থ কি বুলি ভাবে। তো ইয়াৰ অৰ্থ হৈছে ন' পাৰ্কিং। আপোনাৰ ক'ৰবাত যদি ন' পাৰ্কিং বুলি লিখা থাকে তো ক'ৰবাত এনেকৈ থাকিব পাৰে। আৰু ফ্ৰেণ্ড, ইয়াৰ এটা কথা কৈ দিওঁ, ইয়াত যদি ক্ৰছ চিন লাগি থাকে তো সেইটো হৈছে আপুনি তাত গাড়ী ৰাখিব নোৱাৰে। তো এনেকুৱা চাইন দেখিলেও আপুনি বুজি ল'ব ইয়াত ন' পাৰ্কিং আছে, ইয়াত ন' পাৰ্কিং লিখি দিয়া নাই। তো তেনেকৈ আপুনি নিশ্চয় বুজি পাব। তো ফ্ৰেণ্ড, আশা কৰোঁ আপুনি বুজি পাইছে। তো ফ্ৰেণ্ড, বলক এতিয়া আপুনি আগবাঢ়ি যাওঁ আমি 63 নং প্ৰশ্নলৈকে, নেক্সট প্ৰশ্নটোলৈকে। তো চাওঁ নেক্সট প্ৰশ্নটো কি আছে। তো ফ্ৰেণ্ড, 63 নং প্ৰশ্নটো হৈছে আপোনাৰ এইটো। চাওক, ইয়াৰ আগত মই অলপ আগতে আপোনাক কৈছিলোঁ, তো ইয়াৰ ক্ৰছিং থাকিলে কি হ'ব, তাত গাড়ী ৰাখিব নোৱাৰে। তো ইয়াত আপুনি নিশ্চয় গম পাইছে গাড়ী ৰখোৱা নিষেধ। তো এনেকুৱা চিম্বল লিখিলে আপুনি গম পাব তাত গাড়ী ৰাখিব আপুনি নোৱাৰে, তাত গাড়ী ৰখোৱা নিষিদ্ধ আছে। তো আপুনি এইকেইটা হয়তো বুজি পালে। তো বুজি পাইছে যদি প্লিজ ভিডিওটো এতিয়া এটা লাইক কৰি দিয়ক। ইয়াৰে আগৰ প্ৰশ্নকেইটালৈ যাওঁ মেনি। তো ভিডিওটো লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো ফ্ৰেণ্ড, আৰু বলক আপুনি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। তো ফ্ৰেণ্ড, আপুনি হয়তো নিশ্চয় এইটো প্ৰশ্ন দেখি চিনি পাইছে, কিন্তু ফ্ৰেণ্ড এটা কথা কওঁ, আপুনি এই যিটো প্ৰশ্ন চিম্বলটো দেখিছে তো এনেকুৱা চিম্বল আৰু এটা আছে, আৰু সেইটো মেডিকেলৰে অৰ্থ বুজায় বা হস্পিটেলৰ অৰ্থ নুবুজায়, সেইটো অলপ বেলেগ অৰ্থ বুজায়। তো ইয়াৰে নেক্সট প্ৰশ্ন সেইটো। তো এইটো প্ৰশ্ন আপুনি দেখি নিশ্চয় বুজি পাইছে কাষৰ চিহ্নটোৰ অৰ্থ কি। তো ইয়াৰ চিহ্নটোৰ অৰ্থ হৈছে কাষৰ সমূহত হস্পিটেল আছে, আপুনি এখন হস্পিটেল পাব বা ইয়াত এখন হস্পিটেল আছে। তো আপুনি নিশ্চয় দেখিয়ে চিনি পাইছে। তো বাছ মই বেছি ক'ব লগা নাই, এইটোত আপুনি নিশ্চয় চিনি পাইছে। আৰু চাওঁ আমি ইয়াৰে নেক্সট প্ৰশ্নটো মেডিকেলক লৈয়ে। তো সেইটো অলপ চাইনটো বেলেগ আছে। তো বলক আপুনি চাই লওক ইয়াৰে নেক্সট প্ৰশ্নটো কি বা ইয়াৰ চাইনৰ অৰ্থটো। তো ফ্ৰেণ্ড, এইটো প্ৰশ্ন চাওক, আপুনি এইটো প্ৰশ্ন দেখি অলপ হ'লেও আপুনি ইফাল মানে কিবা এটা পাৰ্থক্য পাইছে। তো পাৰ্থক্য যদি আপুনি ধৰিব পাৰিছে তো প্লিজ কমেণ্ট কৰি ক'ব। তো মই আপোনালোকক পাৰ্থক্যটো কৈ দিছোঁ। চাওক, আপুনি ইয়াৰে আগত যিটো প্ৰশ্ন আছিল তো সেই প্ৰশ্নটো চিম্বলত আছিল, কাষত আপোনাৰ বিচনাৰ কাষত এটা ৰঙা ৰং মানে যোগ চিন আছিল। তো ইয়াত আপোনাৰ অকল যোগ চিনটো আছে, বিচনাখন নাই। মানে ইয়াত আছে আপোনাৰ প্ৰাথমিক চিকিৎসা, আপুনি ফাৰ্ষ্ট যিটো আপুনি চিকিৎসা কৰিব লাগে, মানে সৰু সুৰা কিবা এটা হ'লে আপুনি তাক চিকিৎসা কৰিব লাগে, অলপ কাটিছে তাক বেণ্ডেজ কৰি নিব পাৰিব। তো এনেকুৱা ধৰণৰ আপুনি প্ৰাথমিক চিকিৎসা কৰিব পাৰিব। তো এনেকুৱা চিম্বল দেখিলে আপুনি গম পাব তাত প্ৰাথমিক চিকিৎসা হ'ব। আৰু ইয়াৰ লগত যদি বিচনাখনৰ চিম্বলটো থাকে তো ইয়াত গম পাব এখন হস্পিটেল আছে। ইয়াত অলপ ডাঙৰ, মানে ইয়াত বুজি পাইছে আপুনি, হস্পিটেল আৰু প্ৰাথমিক চিকিৎসা দুয়োটা বেলেগ বেলেগ নিশ্চয় আপুনি সেইখিনি গম পায় বা সেইখিনি ভালদৰে জানে। তো ফ্ৰেণ্ড, এতিয়া আপুনি এইখিনি কথা বা এই প্ৰশ্নকেইটা এনেকৈ আপুনি ভালদৰে বুজি পাইছে নে পোৱা নাই সেইটো মোক কমেণ্ট কৰি ক'ব। তো ফ্ৰেণ্ড, ভিডিওটো আপোনাৰ হয়তো নিশ্চয় ভাল লাগিছে বা ভিডিওটো আপুনি ভালদৰে বুজি পাইছে। যদি বুজি পাইছে বা ভাল লাগিছে তো প্লিজ ভিডিওটো এটা লাইক কৰি দিব। যদি মোৰ চেনেলত আপুনি নতুনকৈ আহিছে, আগতে কেতিয়াও অহা নাছিল, তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, কিয়নো মই আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকিম। তো ফ্ৰেণ্ড, বাছ আজিলৈ মানে মই লগ পাম ইয়াৰে নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ভালদৰে গাড়ী চলাব, গাড়ী চলোৱা সময়ত ছিট বেল্ট ব্যৱহাৰ কৰি ট্ৰাফিক নিয়ম মানি চলিব। তো ফ্ৰেণ্ড, বাছ আজিলৈ মানে।